চিমেণ্ট চাপৰি মিলন চাৰিআলি নিবাসী বিশিষ্ট সমাজকৰ্মী যোগেন চেতিয়াৰ আজি পুৱা 7 বজাত আকস্মিকভাৱে পৰলোক প্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ। যোৱা এবছৰ পূৰ্বে যোগেন চেতিয়াৰ উচ্চ ৰক্তচাপ, হৃদৰোগৰ লগতে বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱাত চিকিৎসা কৰোৱাৰ পাছত স্বাস্থ্য স্বাভাৱিকলৈ ঘূৰি আহিছিল। চিমেণ্ট চাপৰি মিলন চাৰিআলিত এখন গেলামাল দোকান খুলি ব্যৱসায়ত জড়িত থকা যোগেন চেতিয়াই কালি নিশা ভাত পানী খাই দেৰিলৈকে টিভিত ক্ৰিকেট খেল চাই হৈছিল। আজি পুৱা উঠি চাহ খোৱাৰ পাছতে পুৱা 7 মান বজাত শৌচাগাৰত সোমায়। বহু পৰলৈ শৌচাগাৰৰ পৰা ওলাই নহাত পৰিয়ালৰ লোকে খিৰিকীয়েদি চাওঁতে শৌচাগাৰৰ বেৰত আউজি থকা দেখা পায়। লগে লগে ওচৰ চুবুৰীয়াক মাতি দৰ্জা ভাঙি প্ৰত্যক্ষ কৰোঁতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উচ্চ ৰক্তচাপ নে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ'ল জানিব পৰা হোৱা নাই। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজনী বোৱাৰী, 2জন পু-নাতি, এজনী বিবাহিতা জি, 2জন জি-নাতি, 2জন ভাতৃ, ভাই-বোৱাৰী আৰু কেইবাটাও নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। যোগেন চেতিয়াৰ মৃত্যুৰ খবৰ বিয়পাৰ লগে লগে স্থানীয় ৰাইজে আহি তেওঁৰ বাসগৃহত উপস্থিত হয়।